নমস্কাৰ আকৌ এটি কবিতাৰ সৈতে আমি এতিয়া নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আগবাঢ়ি আহিছোঁ বন্ধুসকল। কিন্তু কবিতালৈ যোৱাৰ আগতে আশা কৰোঁ আপোনালোকে যদি বিচাৰে যে আমাৰ চেনেলত আপলোড হোৱা প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পায় বা প্ৰত্যেকটো কবিতা আপোনালোকে প্ৰথমতে শুনিবলৈ পায়, তেতিয়া তলত থকা ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰিব আৰু তাৰ কাষত থকা বেল আইকনটো ক্লিক কৰিব। তেতিয়া আপোনালোকে আমাৰ চেনেলত এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকলৈ এটা ন'টিফিকেশ্যন যাব, যাৰ সহায়ত আপোনালোকে এই ভিডিঅ'টো সোনকালে চাবলৈ পাব। দেৰি নকৰাকৈ আমি কবিতাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। অতি জনপ্ৰিয় অসমীয়া কবিতা, আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। ধন্যবাদ। সাগৰ দেখিছা? কবি দেৱকান্ত বৰুৱা। সাগৰ দেখিছা? দেখা নাই কেতিয়াও, ময়ো দেখা নাই। শুনিছোঁ তথাপি নীলিম সলিল ৰাশি, বাধাহীন উৰ্মিমালা আছে দূৰ দিগন্ত ব্যাপী। মোৰি অন্তৰখনি সাগৰৰ দৰে নীলা বেদনাৰে, দেখা নাই তুমি? উঠিছে মৰিছে য'ত বাসনাৰ লক্ষ্য ঢৌ, তোমাৰেই স্মৃতি সীমা চুমি। শুনা নাই, শুনা নাই মোৰ সাগৰত তুমি ধুমুহাৰ উতলা সংগীত? বুজা নাই, অনুভৱো কৰা নাই ফুলনিত বসন্তৰ কোমল ইংগিত? দেখিছাতো ৰামধেনু বাৰিষাৰ ডাৱৰত পোহৰৰ মোহন গৌৰৱ, প্ৰেমৰ পোহৰ দীপ্ত মোৰ হিয়া আকাশত, দেখিছানে ৰঙৰ উৎসৱ? মাজনী সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ হিয়া ভগা মাত? ভাবিছানে এটি বাৰ পক্ষীৰ ডিঙিত কান্দে মানুহৰ বুকুৰ সংবাদ? মই জানো তুমি কিটো জানা, হে মোৰ হিয়াহীনা প্ৰিয়া। তুমি জানা মাথো তুমি তুমি, মই মই। তুমিতো নাজানা হাই কিয় বাৰু, কিয় আমি গাঁথো জয় পৰা মালতীৰে জয়ৰ গৌৰৱ মালা? মিলনৰ কাৰেং সোণালী সাজো কিয় পৃথিৱীৰ দুখৰ বোকাৰে আমি? হৃদয়ৰ ৰঙা তেজ ঢালি প্ৰতিমাৰ পখালো চৰণ কিয়? তুমি নুবুজিবা সখী, কিনো বেদনাত হস্তিত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জো আমি বিজয়াৰ বিফল সন্ধ্যাত। সন্ধিয়া আহিছে নামি, থক হেৰা নেলাগে জ্বলাব চাকি, দুটি নয়নৰ সহজ প্ৰভাৰে আজি নাহিবা তিমিৰ তুমি অন্ধকাৰ ঘোৰ জগতত।